ৰাজ্যত আৰু অধিক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। বতৰে ল'ব পাৰে কালৰূপ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰে পুনৰ কালৰূপ ধাৰণ কৰাৰ আশংকা কৰা হৈছে, যাৰ বাবে উজনি অসমৰ কেইবাখনো জিলালৈ ৰেড এলাৰ্ট জাৰি কৰা হৈছে। উজনি নামনিৰ কেইবাখনো জিলালৈ ৰেড এলাৰ্ট জাৰি কৰা হৈছে, লগতে য়েলো এলাৰ্টো জাৰি কৰা হৈছে কেইবাখনো জিলালৈ। আমি জনাই আছো উজনি অসমৰ কেইবাখনো জিলালৈ ৰেড এলাৰ্ট জাৰি কৰা হৈছে। ৰাজ্যত সৃষ্টি হ'ব পাৰে আৰু অধিক ভয়ংকৰ পৰিস্থিতিৰ। উজনি নামনিৰ কেইবাখনো জিলালৈ ৰেড এলাৰ্ট জাৰি কৰা হৈছে। ধেমাজি, লখিমপুৰ, শিৱসাগৰ, যোৰহাট, মাজুলী, চৰাইদেউ ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ আন কেইবাখনো জিলালৈ য়েলো এলাৰ্ট জাৰি কৰা হৈছে। গুৱাহাটী মহানগৰীকে ধৰি ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত ভয়ংকৰ পৰিস্থিতিৰ আশংকা কৰা হৈছে। অতি প্ৰয়োজন নহলে এই সময়ছোৱাত ঘৰৰ পৰা নোলাব বাহিৰলৈ। পৰাপক্ষত নৈৰ পাৰলৈ অথবা পাহাৰীয়া পথ বানপ্ৰৱণ অঞ্চলৰ দিশে যাত্ৰা কৰাৰ পৰা বিৰত থাকক আপুনিও। এইদৰে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে, যিহেতু উজনি অসমৰ কেইবাখনো জিলাত এতিয়া কালৰূপ ধাৰণ কৰিছে বতৰে। প্ৰবল বৰষুণৰ কবলত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াৰ পাছতে পুনৰ অধিক ভয়ংকৰ পৰিস্থিতিৰ সম্ভাৱনা হোৱাৰ আশংকা কৰা হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰই কেইবাখনো জিলালৈ ৰেড এলাৰ্ট জাৰি কৰিছে। ধেমাজি, লখিমপুৰ, শিৱসাগৰ, যোৰহাট, মাজুলী, চৰাইদেউত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে। আনহাতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ আন কেইবাখনো জিলালৈ য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। গুৱাহাটী মহানগৰীকে ধৰি ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত ভয়ংকৰ পৰিস্থিতিৰ আশংকা কৰা হৈছে।